প্ৰথম কথা হৈছে আমাৰ ওচৰত কমপ্লেইণ্ট এটা ৰুজু হৈছে ভোলানাথ নামৰ কমপ্লেইনেণ্টজনে দিছে যে তেওঁক ভুৱা ইম্পাৰ্চনেশ্যন যিটো কয় ভুৱা চিনাকি দি পৰিচয় দি এজন মানুহে প্ৰথম 20,000 টকা তাৰপিছত 10,000 টকা ডিমাণ্ড কৰি পেলাই তেওঁৰ পৰা লুণ্ঠন কৰে তেওঁ ভয়ত 30,000 টকাটো দি দিয়াৰ পিছত তেওঁ ভাবে যে কয় কি আমি কেছ নিদিওঁ মেটাৰ সেটেল হ'ব বা অন্যান্য কিবা কিবি ভাবুকি দি পেলাই তেওঁৰ পৰা 30,000 টকা লুটি লয় লুটি লোৱাৰ পাছত পিছদিনাখন আকৌ তেওঁক দুনাই ফোন কৰি পেলাই কয় যে আপোনাৰ 30,000 দিলে অকল নহ'ব আৰু পইচা আমাক লাগে তেতিয়া মানুহজনে কৈছে যে মই আৰু টকা দিবলৈ মোৰ ক্ষমতা নাই মই দিব নোৱাৰোঁ সেইটো হৈছে বেছিক কমপ্লেইনটো আৰু তাৰ ইনভেষ্টিগেশ্যন আমি কৰি টেকনিকেল ইনপুটো আমাৰ ওচৰত আছিল দুজন আমি এৰেষ্ট কৰিছোঁ আমাৰ ওচৰত উইটনেছো আছে তেওঁলোকে এইখিনি কাম কৰা আৰু যোন দুজন আমি এৰেষ্ট কৰিছোঁ তেওঁলোকৰ নাম হৈছে দেৱজিৎ মণ্ডল আৰু সঞ্জীৱ মণ্ডল দুইজনে এডাল্ট হয় অভয়াপুৰীৰ নিবাসী আৰু তেওঁলোকে নিজেও কনফেশ্যন কৰিছে যে হয় পইচাটো লৈছে আৰু দুজনৰ মাজত ভাগ কৰিছে ইনভেষ্টিগেশ্যনটো চলি আছে আৰু আপোনালোকে যিটো সুধিছে প্ৰশ্ন যে কিবা সংগঠন বা কিবাৰ পৰিচয় আছে নেকি তেওঁলোকে কোনো ধৰণৰ সংগঠন বা বেলেগৰ পৰিচয় লৈ কামটো কৰা নাই তেওঁলোকে ইণ্ডিভিজুৱেল এজ ফ্ৰেণ্ডছ কৰিছে তেওঁলোকে কৈছে যে এটা ধেমালিৰ সুৰত কিন্তু ধেমালিৰ সুৰত কোনো ধৰণৰ এক্সটৰ্শ্যন আমি টলাৰেট কৰিব নোৱাৰোঁ যিহেতু কমপ্লেইণ্ট হৈছে মানুহজন ভুক্তভোগী হয় আৰু সেইটো লৈ আমি কেছ ৰুজু কৰিছোঁ এক্সটৰ্শ্যনৰ দে ৱে এৰেষ্টেড ইনভেষ্টিগেশ্যন ইজ গোয়িং অন নাই কোনো ধৰণৰ তেনেধৰণৰ সম্পৰ্ক নাই ভোলানাথজন হৈছে সাধাৰণ গেৰেজৰ মেকানিক এজন আৰু সেই কামৰ সূত্ৰে তেওঁলোকে হয়তো কোনোবাই কেতিয়াবা বাইক ঠিক কৰাইছে সেই তাৰপিছত তেওঁৰ এই ফল্ছ কল কৰি পেলাই তেওঁৰ পৰা ডিমাণ্ড কৰি এক্সটৰ্ট কৰিছে মানি